সম্প্ৰতি ভাৰতীয় দলৰ সৈতে বাংলাদেশ ভ্ৰমণত অসমৰ কন্যা উমা চেত্ৰীয়ে আসন্ন এছিয়া গেমছৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে। প্ৰতিযোগিতাখনত ভাৰতে দ্বিতীয় শাৰীৰ পুৰুষৰ দল প্ৰেৰণ কৰিব যদিও মহিলাৰ প্ৰথম শাৰীৰ দলটো পঠিয়াব। সেই দললৈ আমন্ত্ৰিত হৈছে বোকাখাতৰ জীয়ৰী উমা চেত্ৰী। উল্লেখযোগ্য যে ভাৰতীয় মহিলা দলৰ হৈ হংকঙত অনুষ্ঠিত মহিলা এছিয়া এমাৰ্জিং কাপত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰা উমাই বাংলাদেশৰ বিপক্ষে চলিত টি-20 আৰু এদিনীয়া ছিনিয়ৰ দলৰ স্থান লাভ কৰে। ইয়াৰ মাজতে আজি ভাৰতীয় ক্ৰিকেট বোৰ্ডে ঘোষণা কৰা এছিয়ান গেমছৰ মহিলা দলত উমাই স্থান লাভ কৰা খবৰে স্বাভাৱিকতে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ উন্মাদনা কঢ়িয়াই আনিছে। ভাৰতীয় মহিলা দলটোৰ নেতৃত্ব প্ৰদান কৰিব নিয়মীয়া অধিনায়ক হৰমনপ্ৰীত কৌৰে। উল্লেখযোগ্য যে এছিয়ান গেমছৰ মহিলা ক্ৰিকেট প্ৰতিযোগিতাখন আৰম্ভ হ'ব 19 ছেপ্টেম্বৰৰ পৰা আৰু ফাইনেল খেলখন অনুষ্ঠিত হ'ব 28 ছেপ্টেম্বৰত। বন্ধুসকল, ভিডিঅ' চাই কেনে পালে? যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব। অনাগত দিনসমূহত খেল জগতৰ বিভিন্ন বা বাতৰি মই লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।